Welcome, guys. Welcome to our YouTube channel, Voiceless Television. Assam Direct Recruitmentor কাৰণে আমি কেইবাটাও ভিডিঅ' আপলোড ইতিমধ্যে কৰিছোঁ। আজি আমাৰ পঞ্চম ভিডিঅ'খন আপলোড কৰিছোঁ। এই ভিডিঅ'খনত আমি আপোনালোকৰ সন্মুখত লৈ আহিছোঁ অসমৰ কিছু মনুমেণ্ট আৰু এই মনুমেণ্টবোৰ কোনে নিৰ্মাণ কৰাইছে আৰু কিমান চনত নিৰ্মাণ কৰিছে আৰু ইয়াৰ বিষয়ে কিছুমান কথা। এক নম্বৰ মনুমেণ্টটো হ'ল হাজোৰ পুৱামক্কা। এই হাজোৰ পুৱামক্কাখন 1657 চনত মহম্মদ শ্বাহে নিৰ্মাণ কৰাইছিল। 2 নম্বৰ মনুমেণ্টটো হ'ল ৰংঘৰ। এই ৰংঘৰটো আমাৰ শিৱসাগৰ জিলাত অৱস্থিত। প্ৰথমবাৰ স্বৰ্গদেউ ৰুদ্ৰসিংহই এই মনুমেণ্টখন বনাইছিলে। তেতিয়াৰ দিনত এই মনুমেণ্টটো বাঁহ বেতেৰে নিৰ্মাণ কৰা হৈছিল। পাছত এইটো আকৌ প্ৰমত্ত সিংহই কংক্ৰিট পকাকৈ বনাইছিলে। বৰ্তমান যিটো অৱস্থা চোন এইবিলাক বনোৱা হৈছিলে। 3 নম্বৰটো হ'ল তলাতল ঘৰ শিৱসাগৰ। এই তলাতল ঘৰটো নিৰ্মাণ কৰাইছিল ৰজা ৰুদ্ৰসিংহই। তাৰপিছত সূৰ্য পাহাৰটো গোৱালপাৰা ডিষ্ট্ৰিক্টত অৱস্থিত। গোৱালপাৰা ডিষ্ট্ৰিক্টত এইকাৰণে কোৱা হয় কাৰণ সূৰ্য পাহাৰটো গোৱালপাৰাৰ পৰা দক্ষিণৰ ফালে 12 কিলোমিটাৰ দূৰত অৱস্থিত আৰু নৰ্থ ইষ্টত পৰা চাবলৈ গ'লে গুৱাহাটীৰ নৰ্থ ইষ্টৰ পৰা 132 কিলোমিটাৰ দূৰত অৱস্থিত। তাৰপিছত ছত্ৰপুৰ, আমাৰ বৰপেটা সত্ৰ নগৰী বুলি কোৱা হয়। ইয়াত শংকৰদেৱে কেইবাটাও সত্ৰ নিৰ্মাণ কৰাইছে। তাৰপিছত আৰু এডোখৰ ঠাই আছে মাজুলী। তাতো আমি বহুত সত্ৰ দেখিব পাওঁ। মাজুলীৰ সত্ৰবোৰৰ মাজত আউনীআটী আলিমূৰ সত্ৰ আৰু গড়মূৰ সত্ৰ বিশেষ উল্লেখযোগ্য। তাৰপিছত শিলচৰৰ খাজপুৰ। এই শিলচৰৰ খাজপুৰটো আছিল কছাৰী ৰজাৰ কেপিটেল, ৰাজধানী আছিল। তাৰপিছতো হ'ল চৰাইদেউ শিৱসাগৰ। এই চৰাইদেউৰ বিষয়ে ইতিমধ্যে আপোনালোকে হয়তো টিভিত নিউজো শুনি আছে যে ৱৰ্ল্ড হেৰিটেজ হিচাপে ইয়াত স্বীকৃতি দিয়া হ'ব। এই চৰাইদেউটো আহোম ৰজা চাওলুং চুকাফা নিৰ্মাণ কৰাইছিল আৰু এইটো আহোম ৰাজ্যৰ প্ৰথম ৰাজধানী আছিল। তাৰপিছত হ'ল চুকাফা সমন্বয় ক্ষেত্ৰ। এইটো যোৰহাটত অৱস্থিত। এইটো চুকাফাৰ স্মৃতি ৰক্ষাৰ্থে এই সমন্বয় ক্ষেত্ৰটো গঢ়ি তোলা হৈছে। চুকাফা আছিলে অসমৰ প্ৰথম আহোম ৰজা আৰু এই সমন্বয় কেন্দ্ৰটো যোৰহাট আৰু দেওগাঁৱৰ মাজৰ মৌবন্ধা ঠাইডোখৰত অৱস্থিত। তাৰপিছত হ'ল লদাইগড়টো যোৰহাটত অৱস্থিত আৰু ইয়াৰ নিৰ্মাণ কৰিছিলে প্ৰতাপ সিংহই। এইটো চবেই জানে পথাৰু ঘাট শ্বহীদ মিনাৰ। এই মিনাৰটো দৰং জিলাত অৱস্থিত। এই মিনাৰটো জালিয়ানৱালাবাগৰ হত্যাকাণ্ডত অসমৰ যিসকল মানুহ শ্বহীদ হৈছিলে তেখেতসকলৰ স্মৃতি ৰক্ষাৰ্থে এই
অঠাৰঘাট শ্বহীদ মিনাৰটো বনোৱা হৈছিল। বন্ধুসকল, যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু নটিফিকেশ্যন আইকনত ক্লিক কৰিব, যাতে আমি আমাৰ আগন্তুক ভিডিঅ'বোৰৰ আপডেট আপোনালোকে ঠিক সময়মতে পাই থাকিম। ধন্যবাদ।